এজন সফল ইউটিউবাৰৰ লগতে বৰ্তমান অভিনয় জগতত সফলতাৰে খোজ দিয়া বঙ্কিম শইকীয়াৰ জীৱনৰ সকলো কথা আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড আমনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। বঙ্কিম শইকীয়াই কেনেদৰে তেওঁৰ চাকৰি জীৱন পাতনি মেলিছিলে, কেনেদৰে তেওঁৰ পত্নী ত্ৰিবেণী শইকীয়াক লগ পাইছিলে, সকলো দেখুৱাই আছোঁ আজিৰ এই নতুন ভিডিঅ'টোত। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অকণমানো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু লগতে আমাৰ চেনেলত যিসকল নতুনকৈ আহিছে তেওঁলোকে যেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰে। 1990 চনৰ 16 ডিচেম্বৰত গুৱাহাটীৰ এটা মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল ইউটিউবাৰ তথা অভিনেতা বঙ্কিম শইকীয়াৰ। সৰুৰে পৰা সমস্যাৰ লগত বহু যুদ্ধ কৰি ডাঙৰ হোৱা বঙ্কিম শইকীয়াৰ জীৱনত বহুবাৰ আৰ্থিক অনাটনো দেখা দিছিল। এনেকুৱাও দিন পাৰ কৰিছিলে যে তেওঁৰ চাকৰিত জইন কৰিবলৈ যাবলৈ পইচাৰ অভাৱ আছিলে। তেওঁ প্ৰথম চাকৰি কৰিছিল জেট এয়াৰৱেজত, কিন্তু তাত জইন কৰিবলৈ তেওঁ 50,000 টকা ছিকিউৰিটি দিবলগীয়া হৈছিল আৰু লগতে যাবলগীয়া আছিল মুম্বাইলৈ, কিন্তু সেয়াৰো অভাৱ আছিল। তথাপিও বঙ্কিম শইকীয়া হাৰি যোৱা নাছিলে। তেখেতে যেনে তেনে পইচাৰ যোগাৰ কৰি মুম্বাইলৈ গৈ প্ৰথম চাকৰি জেট এয়াৰৱেজত জইন কৰিছিলে। জেট এয়াৰৱেজত কাটাৰত চাকৰি কৰি থাকোঁতেই তেওঁ প্ৰথম ইউটিউব চেনেল খুলিছিল বঙ্কিম শইকীয়া নামেৰে, আৰু তাতেই তেওঁ লগ পাইছিল তেওঁৰ পত্নী ত্ৰিবেণী শইকীয়াক। ত্ৰিবেণী শইকীয়াক বঙ্কিমে লগ পাইছিল কাটাৰ ট্ৰান্সপৰ্ট অফিচত, আৰু তাৰে পিছত তেওঁলোকৰ প্ৰেম হয় আৰু 2019 চনৰ 18 জানুৱাৰী তাৰিখে তেওঁলোক বিবাহ পাশত আবদ্ধ হয়। বঙ্কিম শইকীয়াৰ পত্নী ত্ৰিবেণী শইকীয়াৰ ঘৰ গোলাঘাটৰ সৰু পথাৰত, আৰু ত্ৰিবেণী শইকীয়াক বিয়া পতাৰ পিছতে বঙ্কিম শইকীয়াই তেখেতৰ ইউটিউব চেনেলৰ নাম বঙ্কিম শইকীয়া সলনি কৰি বঙ্কিম এণ্ড ত্ৰিবেণী কৰিছিলে। বঙ্কিম আৰু ত্ৰিবেণীয়ে অতি কম সময়তে ইউটিউবত 100K ছাবস্ক্ৰাইবাৰ গোটাবলৈও সক্ষম হৈছিল। বঙ্কিম শইকীয়া বৰ্তমান জেট এয়াৰৱেজতে চাকৰি কৰি আছে, কিন্তু তেওঁ বৰ্তমান কাটাৰত নাই, তেওঁ গুৱাহাটীত কৰ্মৰত। চাকৰিৰ উপৰিও বৰ্তমান ৰং চেনেলৰ এখন নতুন ধাৰাবাহিক বৰষুণত বঙ্কিম শইকীয়াক দেখা গৈছে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ সৈতে অভিনয় কৰা। কিন্তু আমি দেখা পাইছোঁ বঙ্কিম এণ্ড ত্ৰিবেণী ইউটিউব চেনেলটোৰ নাম বঙ্কিম শইকীয়াই সলনি কৰি অকল বঙ্কিম শইকীয়া কৰি থৈছে, আৰু পত্নী ত্ৰিবেণী শইকীয়াৰ লগত থকা সকলো ভিডিঅ' বঙ্কিমে ডিলিট কৰিছে। আৰু আমি জানিব পৰা তথ্য অনুসৰি ত্ৰিবেণী শইকীয়া বৰ্তমান কাটাৰ এয়াৰৱেজত কৰ্মৰত, কিন্তু তেওঁলোকৰ মাজত কি হৈছে, কিবা মতানৈক্য হৈছে নেকি, এই বিষয়ে বঙ্কিম আৰু ত্ৰিবেণী দুয়োজনৰ ফালৰ পৰা একো কথা ৰাজহুৱা হোৱা নাই। সেয়েহে তেওঁলোকৰ সম্বন্ধৰ বিষয়ে আমি কোনো কথা ক'ব নিবিচাৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।